হৰে কৃষ্ণ। মই প্ৰিয়াংশু ভাগৱতী। আজি আমি যিটো টপিকৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে একাদশী। আজি মোহিনী একাদশী। মোহিনী একাদশীৰ কাৰণে আজি আচলতে মোৰ মনত হঠাৎ এই কথাটোৰ বিষয়ে আহিল আৰু সেইকাৰণে ভাবিলোঁ যে এইটোৰ ওপৰত অলপ আলোচনা কৰাটো উচিত। আৰু এইটো বেছি উপযোগী হৈ পৰিছে আজিকালিৰ দিনত, কাৰণ আমাৰ অসমত যিটো বৈষ্ণৱ ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ এওঁলোক মহান মহান বৈষ্ণৱ আচাৰ্যসকলে যিটো প্ৰচাৰ কৰি থৈ গৈছিল, আজিকালি সেইটো আৰু দেখিবলৈ পোৱা নাযায়। আজিকালি এনেকুৱা হৈ গৈছে যে যিবোৰে নিজকে অসমীয়া অসমীয়া সমাজত যিবোৰে নিজকে বৈষ্ণৱ বুলি কয়, তেওঁলোকে মানে জাষ্ট নামতহে বৈষ্ণৱ হৈ আছে। তেওঁলোকে নীতি নিয়মবিলাক ভালকে একো পালন নকৰে। মানে চব নিজে নিজে নিজৰ মন মৰ্জিদি তেওঁলোকে কৰি আছে। এতিয়া তাৰ ভিতৰত একাদশীটো তেওঁলোকে কি কয়? তেওঁলোকে কয় যে শংকৰদেৱে বোলে একাদশী এইবিলাক কোৱাই নাই বোলে। শংকৰদেৱ মাধৱদেৱৰ দিনত বোলে একাদশী তেওঁলোকে এইবিলাক কৰিবও পোৱা নাছিল। আৰু নিজে নিজে কিছুমান কাহিনী বনাই লৈছে যে একাদশী ৰাখিব নালাগে, ব্ৰত ৰাখিব নালাগে, ব্ৰত ৰাখিলে কি হয় বোলে আমাৰ আত্মাই কষ্ট পায়। এইবিলাক নিজে বাচিবৰ কাৰণে এই কাহিনী বনাই কিনে অপপ্ৰচাৰ কৰি আছে। কিন্তু আজি মই এইটোৰ ওপৰত ভিডিঅ' বনাব সেইকাৰণে বহুত নিট বুলি ভাবিলো, আৰু সেইকাৰণে মই ইয়াৰে প্ৰমাণটো বিচাৰি উলিয়াইছো যে শংকৰদেৱ মাধৱদেৱৰ দিনতো তেওঁলোকে বহুত ষ্ট্ৰিক্টলি কৈছিল একাদশী পালন কৰিব লাগে। বৈষ্ণৱৰ বাবে এইটো একদম পালনীয় নীতি, পালনীয় নিয়ম। একাদশী পালন কৰিবই লাগে বৈষ্ণৱসকলে। এই প্ৰমাণটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতিৰ নাম আছিল পুৰুষোত্তম ঠাকুৰ। আৰু পুৰুষোত্তম ঠাকুৰে এখন ন-ঘোষা নামেৰে এখন পুথি লিখিছিল তেওঁ। আৰু সেই ন-ঘোষাত তেওঁ কৈছে যে গীতা ভাগৱত মূৰ্তি তুলসী ব্ৰাহ্মণ শ্ৰাদ্ধ হৰিবাস নামানে যিটোজন, সেয়েহে কালৰ মূৰ্তি পৰম দুৰ্জন, মহাপুৰুষৰ দ্ৰোহী জানিবা সিটোজন। এইটো ঘোষাত তেওঁ কৈছে যে গীতা ভাগৱত বিগ্ৰহ মূৰ্তি তুলসী ব্ৰাহ্মণ শ্ৰাদ্ধ হৰিবাস এই বস্তুকেইটা যোনে নামানে, ইয়াৰ ভিতৰত হৰিবাসটো উল্লেখ আছে। মই আজি কাৰণে এইটো বিষয়ে এটা ডাঙৰ ভিডিঅ' বনাব পৰা যাব, কিন্তু আজি মই ইয়াৰে অকল হৰিবাসৰ বিষয়ে আলোচনা কৰিম। ইয়াতে কৈছে যে হৰিবাস নামানে যিটোজন, সেয়েহে কালৰ মূৰ্তি পৰম দুৰ্জন। মানে যিবিলাক মানুহে হৰিবাস অৰ্থাৎ একাদশী নামানে, তেওঁলোকক কালৰ মূৰ্তি পৰম দুৰ্জন বুলি কৈছে। তেওঁলোকৰ নিচিনা আৰু বেয়া ব্যক্তি নাই সংসাৰত। আৰু কৈছে যে মহাপুৰুষৰ দ্ৰোহী জানিবা সিটোজন। আৰু তেওঁলোকে নিজকে মহাপুৰুষ শংকৰদেৱৰ অনুগামী বুলি কোৱাৰ কোনো অধিকাৰে নাই, কাৰণ ইয়াতে মহাপুৰুষ শংকৰদেৱৰ নাতিয়েকে নিজে কৈ আছে যে যোনে একাদশী আৰু এইবোৰ আমাৰ বৈষ্ণৱসকলৰ পালনীয় নীতি নিয়ম পালন নকৰে, তেওঁলোক মহাপুৰুষৰ দ্ৰোহী বুলি জানিব দিছে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ষ্ট্ৰিক্টলি কৈছিল যে বৈষ্ণৱসকলে তেওঁলোকৰ পালনীয় যিবিলাক নীতি নিয়ম আছে, যেনেকে একাদশী পালন কৰা, তুলসীৰ প্ৰতি শ্ৰদ্ধা ৰখা, তুলসী মালা পৰিধান কৰা, তুলসীক পানী অৰ্পণ কৰা, এইবোৰ সকলো পালন কৰিবই লাগিব। বৈষ্ণৱৰ এইটো কৰণীয় কাম। আৰু যোনে নকৰে, তাতে কৈছে যে মহাপুৰুষৰ দ্ৰোহী জানিবা সিটোজন।